কি যে মজা, কি যে মজা, ইয়াতে হব আমাৰ সাধুৰ পজা, ইয়াতে হব আমাৰ সাধুৰ পজা। উমলিম আমি সাধু ঘৰত, কথাৰ সুৰৰ যাদু ঘৰত। উমলিম আমি সাধু ঘৰত, কথাৰ সুৰৰ যাদু ঘৰত। অন্তৰংগৰ সাধুঘৰত আমি আজি উত্তৰ পূৰ্বাঞ্চলৰ লোকসাধু শিতানত এটা ডিমাচা জনগোষ্ঠীয় সাধু শুনিম। সাধুটোৰ নাম হৰিণা আৰু বান্দৰৰ সাধু। এসময়ত হৰিণাবোৰৰ এডাল বৰ দীঘল লহপহীয়া ঢৌ খেলোৱা নেজ আছিল। নেজডাল এনে সুন্দৰ আছিল যে অৰণ্যৰ বাকী জীৱ জন্তুবোৰে হৰিণাক ঈৰ্ষাৰ দৃষ্টিৰে চাইছিল। এদিনাখন হৰিণাই অৰণ্যৰ ভিতৰত ৰসাল কিবা উদ্ভিদ বিচাৰি ফুৰোতে হঠাৎ লগ পালে বান্দৰক। বান্দৰবোৰৰ সেই সময়ত নেজ নাছিল। নেজবিহীন বান্দৰে ইমান দীঘল ধুনীয়া নেজডাল দেখি বৰ আচৰিত হ'ল, কাৰণ এনে সুন্দৰ দীঘল নেজ আগতে সি কেতিয়াও দেখা নাছিল। ধূৰ্ত বান্দৰে চলে বলে কৌশলে হৰিণাৰ দীঘল নেজডাল হস্তগত কৰাৰ মানসেৰে হৰিণাৰ লগত চিনাকি হ'ল। ইটো সিটো কথা পাতি ধেমেলীয়া কথা কৈ হৰিণাৰ মন আকৰ্ষণ কৰি বন্ধুও হৈ পৰিল। এইদৰে অলপ দেৰি কথা পতাৰ পিছত বান্দৰে হঠাৎ হৰিণাৰ পিছফালে চাই কৈ উঠিল, বাহ, কি সুন্দৰ, অপূৰ্ব, অতুলনীয়া এই উপাংগ পুচ্ছ। উপাংগ পুচ্ছ? হৰিণা আচৰিত হ'ল। বন্ধু, কি কৈছা মই ধৰিব পৰা নাই। কিহৰ কথা কৈছা? তোমাৰ নেজডালৰ কথা কৈছো আকৌ। এনে সুন্দৰ অংগ মই আগতে কেতিয়াও দেখা নাই। তোমাৰ এনে ইমান সুন্দৰ অংগ এইদৰেই বিশেষণ দিব লাগিব। আন জীৱ জন্তুবোৰৰ নেজ হ'ল অতি সাধাৰণ, তোমাৰডাল অসাধাৰণ। মোৰ যদি এনেকুৱা এডাল নেজ থাকিলেহেঁতেন। বন্ধু, তুমি বাৰু মোক এক মুহূৰ্তৰ বাবে তোমাৰ এই সুন্দৰ নেজডাল পিন্ধিবলৈ দিবানে? তুমি যদি অনুমতি দিয়া, মই অলপ সময়ৰ কাৰণে পিন্ধিব বিচাৰো। সৰল মনা হৰিণাই বান্দৰৰ তোষামুটি কথাত ভুল গৈ কৈ উঠিল, নিশ্চয় বন্ধু, তুমি অলপ সময়ৰ কাৰণে পিন্ধিব খুজিছা, মই কিয় নিদিম, লোৱা। এই বুলি নিজৰ নেজডাল খুলি বান্দৰৰ হাতত তুলি দিলে। বান্দৰে নেজডাল পিন্ধিয়েই তাৰ পৰা মুহূৰ্ততে উধাও হ'ল। প্ৰথমতে হৰিণাই ভাবিলে বান্দৰে চাগে পৰিয়ালবৰ্গক নেজডাল দেখুৱাবলৈ গৈছে, অলপ বাট চালে, কিন্তু নাই, বান্দৰ উভতি অহা নাই। হৰিণাই চিঞৰি চিঞৰি মাতিবলৈ ধৰিলে, বন্ধু, মোৰ নেজডাল উভতাই দিয়া। নাই, বান্দৰৰ কোনো উত্তৰ নাই। বহুত পৰ বাট চোৱাৰ পিছতো যেতিয়া বান্দৰ উভতি নাহিল, হৰিণাই মনৰ দুখত চিঞৰি চিঞৰি কান্দিবলৈ ধৰিল। হৰিণাৰ ইননি বিননি শুনি ভগৱানৰ বৰ দুখ লাগিল। ভগৱানে কৰিলে কি, হৰিণাৰ কলিজাৰ এটা অংশ কাটি এডাল নেজ তৈয়াৰ কৰি হৰিণাৰ পিছফালে লগাই দিলে। কলিজাটোতো হৰিণাৰ এটা প্ৰয়োজনীয় অংগ, একাংশহে কাটিব পাৰিলে, গতিকে নেজডাল চুটি হ'ল। আৰু তেতিয়াৰ পৰাই হৰিণাৰ নেজ চুটি হৈ পৰিল। হৰিণাৰ দেহৰ আকাৰৰ তুলনাত কলিজাটো সৰু হৈ পৰিল। আৰু এনেকৈও কয় যে হৰিণাৰ কলিজাৰ আকাৰ আৰু নেজডালৰ আকাৰ হেনো একেই। লগতে নেজৰ সোৱাদ আৰু কলিজাৰ সোৱাদো হেনো একেই। আৰু বান্দৰৰ নেজ তেতিয়াৰ পৰাহে দীঘল হ'ল। আৰু বান্দৰকটো দেখিছে গছত কেনেকে নেগৰিৰে পকাই ওলমি থাকে। আজিলৈ আহোঁ।
পুনৰ লগ পাম অন্তৰংগৰ সাধুঘৰত। To subscribe, tap on the subscribe button, hit on the bell icon. নমস্কাৰ, মই হলো তৰা। মই আপোনালোক সকলোকে অনুৰোধ জনাব বিচাৰিছোঁ, ককা আইতা, বৰ্তা বৰমা, জেঠাই জেঠু, মহা মাহী, মামা মামী, পেহা পেহী আৰু আংকেল আণ্টি আৰু মোৰ বন্ধুসকল, আমাৰ সাধুঘৰ নামৰ এই ইউটিউব চেনেলটি আপোনালোকে যেন অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰে। আমি সদায় ধুনীয়া ধুনীয়া নতুন নতুন সাধু লৈ আহিম। ধন্যবাদ। কি যে মজা, কি যে